কাৰণে গোটেই সমগ্ৰ বিটিআৰ অঞ্চলত 40টা সমষ্টিৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ট্ৰেক্টৰ ৰেলী আৰম্ভ কৰা হৈছে। তাৰ উদ্দেশ্য হ'ল যে ঘৰে ঘৰে ট্ৰেক্টৰ, গাঁৱে গাঁৱে ট্ৰেক্টৰ। আৰু ট্ৰেক্টৰটো হ'ল আধুনিক যুগৰ উন্নয়নৰ এটা আহিলা। আৰু আজি UPPL দলে চৰাইবিল সমষ্টিৰ বিপুল ভোটত আমি জয়ী হ'বলৈ গৈ আছোঁ। কাৰণটো হ'ল জাতি জনগোষ্ঠীৰ সকলো মানুহে BPFৰ দখলত থকা এই চৰাইবিলত BPFৰ পৰা মুক্তি বিচাৰিছে। আৰু সেইকাৰণে আজি মুছলমান, বেংগলী, ৰাজবংশী, আদিবাসী আৰু ৰাভা, গাৰো, বড়ো সব জনগোষ্ঠীয়ে UPPLৰ কেণ্ডিডেটক ভোট দিবলৈ ওলাই আহিছে। সেইকাৰণে মই ভাবোঁ যে ৰাজু নাৰ্জাৰী আটাইতকৈ বেছি ভোট লৈ পেলাই জিকিব। আৰু UPPL দলে গোটেই BTC অঞ্চলত এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিব গৈ আছে। আৰু পাঁচনৈৰ পৰা শ্ৰীৰামপুৰলৈকে যিটো এটা হাৱা আমি দেখিবলৈ পাইছোঁ, তাত আমাৰ দল কোনো কাৰণত পিছত নাথাকে। 1 নম্বৰ আমি। আৰু BJPয়ে কোনোদিন চৰকাৰ গঠন কৰিব নোৱাৰে। BPF দল 3 নম্বৰত থাকিবও পাৰে, কিন্তু কংগ্ৰেছ 4 নম্বৰত। বাকী দলবিলাকৰ ইয়াত কোনো স্থিতি নাই। খবৰ কৰিব লাগে কৈছোঁ। সেটিং করতে পারেন।